নমস্কাৰ, আপোনালোক সকলোকে প্ৰিয়ংকাৰ পাকঘৰলৈ স্বাগতম জনাইছোঁ। আজি মই বনাম বেঙেনা পোৰা পিটিকাৰ ৰেচিপি। এই ৰেচিপিটোৰ বাবে মই 2টা বেঙেনা পুৰি লৈছোঁ। লগতে এটুকুৰ বইল আলু, এচামুচ গুড়ি কৰি থোৱা তিল, 3টা জলকীয়া, 1টা পিঁয়াজ আৰু মান ধনিয়া। এইখিনি মই এতিয়া কাটি লৈছোঁ। বেঙেনা পোৰা পিটিকা খাবলৈ এনেও ভাল লাগে, কিন্তু এনেদৰে আলু আৰু তিল দিলে খাবলৈ বেছি ভাল লাগে। বেঙেনাখিনিও মই এনেদৰে কাটি লৈছোঁ যাতে পিটিকাবলৈ ভাল হয়। এতিয়া মই ইয়াত মিঠাতেল দি লৈছোঁ আৰু সোৱাদ অনুসৰি নিমখ। এতিয়া মই এইখিনি ভালদৰে পিটিকাই লৈছোঁ। এতিয়া মোৰ পিটিকাখিনি হৈ গ'ল। খাবলৈ বহুত টেষ্টি হৈছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।